কথা শুনায় বাপেৰে এনেকুৱা তেনেকুৱা বুলি। যৌতুকত বস্তু দিব ক্ষমতাও নাই। আজিকালি ছোৱালীৰ লগত বস্তু দিব নোৱাৰিলেও অত্যাচাৰ কৰে। কিমান কথা শুনিব। এইখন ঘৰত আজিলৈকে দেউতাকৰ পৰা শান্তি পোৱাই নাই। তাতো যদি একেই হয় কি হ'ব। দেউতাকৰ দৰে মদাহিলে যোৱাতকৈ বহি হৈ ঘৰত থকাই লাভ। ঘৰত বহি হৈ থাকিব ক'বও নোৱাৰোঁ। পাছত কোনে খুৱাব। আমিতো সদায় জীয়াই নাথাকোঁ। ককাই ভাই খুৱাব বুলিও ক'ব নোৱাৰোঁ। সিয়াৰো সংসাৰ হ'ব। পাছত সিও সলনি হয় যদি কি জানি। মানুহগৰাকীয়ে কয় ল'ৰা ছোৱালীকেইটা ধুনীয়া মৰম লগা আৰু বহুত ভালো। ভাল ল'ৰা ছোৱালী পাব চাবি। কিছুমান ভাল ল'ৰা আছে বুজি পোৱা। সকলো জানি বুজিয়ে নিব। উদ্ধাৰ কৰিব চাবি। দুখত পৰিব নিদিয়ে। ভগৱানে পঠাব। সিহঁতৰ গাত কি দুখ। জন্ম দিছ বাবে পৃথিৱীলৈ আহিছে। বাপেকে নিজেহে মদ খাইছে। তহঁতিতো খাব দিয়া নাই। ঘৰ দুৱাৰ মাক দেউতাকৰ দৰকাৰ নাই। ছোৱালীকেইজনীক নিলে মাক দেউতাকক নিবনি? নে ঘৰ বাৰীবোৰ নিব লগত? ভাল ল'ৰাই সেইবোৰ বিচাৰ নকৰে। বিয়া পাতিলে সংসাৰ কৰিলে নিজৰ হ'ব। নিজৰ বস্তুক যতনে ৰাখিব। মাকৰ ঘৰত কষ্ট পাই যোৱা বুলি জানিলে আৰু কষ্ট পাব নিদিয়ে। সুখত ৰাখিব চাবি। আৰু তোৰ জেগা কোনেও পূৰাব নোৱাৰে। কাৰণ জন্ম দিয়া মাক সকলোতকৈ বেলেগ। গৰ্ভত শিকি বুজিয়ে আহে। মাকে কয় ভগৱানেহে জানে কপালত কি লিখা আছে। মোৰ অকল ল'ৰা ছোৱালীকেইটাৰ বাবে চিন্তা। কেতিয়াবা আকৌ এনে লাগে মোৰ ল'ৰা ছোৱালীকেইটা ডাঙৰ হ'ব নালাগে। মোৰ বুকুৰ মাজতে থাকক। ছোৱালীকেইজনীক কষ্টত ডাঙৰ কৰি লোকৰ ঘৰলৈ বিয়া দি দিব লাগিব। ইমান মৰমত তুলিছোঁ। আনৰ ঘৰত ইমান মৰম বা পাবনে? মোৰ বুকুখন উদং হৈ যাব। কোলাত থাকোঁতে ডাঙৰ নহয় যেন লাগে। কিন্তু স্কুল নাম লগাই দিয়াৰ পাছত পটাপট দিনবোৰ যায়। সোনকালে ডাঙৰ হৈয়ে যায়। সৰুতে কওঁ সোনকালে ডাঙৰ হৈ যোৱা। এতিয়া কওঁ ডাঙৰ হ'ব নালাগে সৰু হৈয়ে থাকা। মানুহগৰাকীয়ে কয় হয় দে কথাটো। ছোৱালীবোৰক কষ্টত মৰমত ডাঙৰ দীঘল কৰি লোকৰ ঘৰলৈ দিব লাগে। নিজৰবোৰ লোকৰ হৈয়ে যায়। আমিও ছোৱালী হৈ জন্ম ল'লোঁ বাবে আজি লোকৰ ঘৰলৈ আহিলোঁ। এইখন ঘৰ নিজৰ হ'লহি। জন্ম দিয়া ঘৰখন লোকৰ হৈ গ'ল। কেতিয়াবা আলহীৰ দৰে এদিন যাওঁ। কেতিয়াবা বিপদে আপদে যাবও নোৱাৰোঁ ন। ঘৰৰ সমস্যা ল'ৰা ছোৱালী সমস্যা ওলায়। স্কুল ক্ষতি হ'ব বিভিন্ন ধৰণৰ। লখিমীয়ে কয় হয় আৰু মা দেউতাৰ থাকোঁতেও গৈ ভাল লাগে। মা দেউতাৰ নোহোৱাৰ পাছত নিজৰ ঘৰখন যেন নালাগেই। মা দেউতাৰ আদৰবোৰ কোনেও পূৰাব নোৱাৰে। ছোৱালীবোৰ লোকৰ ঘৰলৈ গ'লে মানুহজনীয়েহে যায়। মনটো কিন্তু নাযায় ন। আৰু মৰম চেনেহবোৰ একে হৈয়ে থাকে। ল'ৰা ছোৱালী কিবা হ'লে নিজৰ হোৱা যেন লাগে আৰু আমাৰ কিবা হ'লে সিহঁতৰ হোৱা যেন লাগে। ছোৱালীয়ে বহুত কথাই বুজি পায়। ল'ৰাই ইমান বুজি নাপায়। কিছুমানে অকল ল'ৰাহে বিচাৰে। সম্পত্তি খাবলৈ পৰিয়াল বৃদ্ধি কৰিবলৈ মৰাৰ পাছত ল'ৰাই পিণ্ড দিব লাগিব বুলি। সময়তহে বুজেগৈ ছোৱালীৰ মূল্য। ল'ৰা 10টা জন্ম দিলেতো শেষ হৈ যাব ঘৰ দুৱাৰ ভাঙি চিঙি। শেষত মাক দেউতাক থাকিবলৈ জেগা নহ'ব। আলৈ-ঠানি হ'ব। সিহঁতবোৰেহে অধিকাৰ দেখাব। কিন্তু ছোৱালী 10জনী জন্ম হ'লে তেনেকুৱা নহয়। মিলি থাকিব পাৰে। ল'ৰা ছোৱালীৰ ওপৰত কাম কৰিব। বাই ভনীবোৰ মিলি থাকিব। লগতে মাক দেউতাককো সুখত ৰাখিব। কিছুমানে সেইবাবে ছোৱালী বিচাৰে। ছোৱালী জন্ম হ'লে ভাগ্যখন ভাল বুলি ভাবে। বেছিভাগে ল'ৰাই বিচাৰে। শেষতহে অনুভৱ কৰে সকলোবোৰ ল'ৰাই বুজি নোপোৱা নহয়। কিছুমান বুজি পায়। ছোৱালীৰ দৰে দায়িত্ব পালন কৰে। ককাই ভাই মিলি থাকে। সেইকেইজন মাক দেউতাকৰ ভাগ্যখন কিন্তু বহুত ভাল হয়। বেছিভাগ ল'ৰাই বুজি নাপায় এইটো। তেনেকৈয়ে দুয়োজনীয়ে মনৰ কথা পাতি পাতি গধূলি হৈ গ'ল। মানুহগৰাকী ঘৰলৈ বুলি উভতি যায়। মনৰ কথা আনৰ আগত প্ৰকাশ কৰিলে মনটো পাতল লাগে। লখিমীও আজি মনটো বহুত পাতল লাগে। দুদিন পাছত ৰন্টুৱে এটা সিদ্ধান্ত ল'লে। আমাৰ ইমান অভাৱ লাগ বুলি কোৱাত এটা বস্তু আনিব নোৱাৰোঁ। মই কিবা কামহে বিচাৰিব লাগিব। সেয়েহে সি ভাবি আছে দেউতাকৰ লগতে ধৰাধৰিকৈ কাম কৰিমগৈ। আজি দেউতাৰ লগত পাতিম। দেউতাক কামৰ পৰা অহাৰ পাছত কম ভাবি আছিল। দেউতাকে কাম শেষ কৰি মদ খাই ফিটিং হৈয়ে আহে সদায়। সেইবাবে সি নক'লে বুজি নাপাব বুলি।
পাছদিনা ৰাতিপুৱাই দেউতাকক ক'লে, দেউতা তোমাৰ লগত ময়ো কাম কৰিমগৈ। ইমান অভাৱত আছোঁ মই, মোৰ লাগতিয়াল বস্তুবোৰ আনি ল'ব পাৰিম। দেউতাকে সুধিলে, পাৰিবানে কৰিব? সি পাৰিম বুলিয়ে ক'লে। দেউতাকে কয়, মোৰ লগত এটা যোগালী লগা হৈয়ে আছিল, মই বিচাৰিয়ে আছিলোঁ। মাকে শুনা পাই লগে লগে মাত মাতিলে, তুমি কাম কৰিব গ'লে পঢ়া কি হ'ব? স্কুল ক্ষতি কৰিলে পঢ়া লোকচান হ'ব আৰু মাষ্টৰেও মাৰিব। সি ক'লে, স্কুল যোৱাৰ আগত কৰিম আৰু স্কুলৰ পৰা আহি কৰিম। স্কুল বন্ধ হ'লে দিনটো কৰিম। মাকৰ শুনি দুখ লাগিছিল, ইমান সৰুৰ পৰা কাম কৰিব লগা হৈছে ল'ৰাটোৰ। তাৰ দৰে ল'ৰাই আৰামত আছে, ভাল ভাল স্কুলত পঢ়িছে, যিটো লাগে কয় তাকে পাইছে, ভাল ভাল বস্তু খাব পায়, টিউচন লৈ গৈ আনৰ ওচৰত। আমিতো ল'ৰা ছোৱালীক একো সুবিধাও দিব নোৱাৰোঁ। সিহঁতৰ ভাগ্যখনেই বেয়া, দুখীয়া ঘৰত জন্ম হ'ল। মাকে ৰন্টুক আকৌ কয়, পাৰিবা জানো কাম কৰিব? তোমাৰ ইমান বয়স হোৱাও নাই আৰু কাম কৰি ভাগৰ লাগিলে পঢ়া নহ'ব ৰাতি। একেটা শ্ৰেণীতে থাকিব লাগিব, লগৰবোৰে ভালদৰে পাছ কৰি যাব, মানুহবোৰেও হাঁহিব। পইচা নথকা মানুহৰো ক'তো স্থান নাই, দেখিছাই দেখোন। পঢ়া শুনা নকৰিলে চিৰজীৱন দেউতাৰ দৰে হাজিৰা কৰি থাকোঁতেই যাব। ৰন্টুৱে কয়, তুমি মিছাকেই চিন্তা কৰি আছা। মই কামো কৰিম, পঢ়িমো ভালদৰে, পাছ কৰি দেখাম, মোৰ ওপৰত বিশ্বাস ৰাখা। লাগতিয়াল বস্তুবোৰো আনি ল'ব পাৰিম, তোমালোকক নুখুজিলেও হ'ব। সেইবুলি মাকক সান্তনা দিলে আৰু দেউতাকে কয় মাকক, ভালহে হৈছে, নিজে কাম কৰি পইচা ঘটিলে পইচা মূল্য বুজি পাব, লোকৰ ওপৰত খাই থাকিলে বুজি নাপাব। সৰুৰ পৰা ইচ্ছা কৰিছে, ভালে হৈছে, লাজ চিনি নাপাব। ডাঙৰ হ'লে কাম কৰিব যাব মন নকৰিব, লাজত আৰু এলেহুৱা হ'ব। সৰুৰ পৰা পইচা মূল্য বুজি পালে পাছত কিবা হ'লেও কৰি খাব পাৰিব। পাছদিনাৰ পৰা ৰন্টু দেউতাকৰ লগত কাম কৰিব যায়। পকা কাম কৰিলে ইটাৰো ধুই দিয়ে আৰু বাঁহৰ কাম কৰিলে দেউতাকৰ লগত বাঁহবোৰ ধৰি দিয়ে। দেউতাকৰ মনটো বহুত ভাল লাগে। দেউতাকে মনতে ভাবে, ল'ৰা জন্ম দিলোঁ ভালেই হ'ল, পাছত ল'ৰাই খুৱাব, বিপদত পৰিব নিদিয়ে। সন্ধিয়া ঘৰত আহি সীমাক আৰু ৰীমাক কয়হি, তহঁতক এনেই খুৱাই আছোঁ, ছোৱালীক জন্ম দি একো লাভ নাই। খুৱাই বোৱাই এনেই ডাঙৰ কৰি আছোঁ, পাছত আমাক নোখোৱাও, লোককহে খুৱাবিগৈ বুলি। মোক আমাৰ ল'ৰাটোহে খুৱাব, বেমাৰ হ'লে ইয়ে চাব। সীমাই আৰু ৰীমাই কয়, দেখিম নহয় পাছত কোনে চায়, আমি চাব লগা হয় নে নহয়। দেউতাকে কয়, তহঁতক সোনকালে ল'ৰা এটা চাই বিয়া দি দিম। দেউতাকে ছোৱালীকেইজনীক যেতিয়াই তেতিয়াই অকল গালিয়ে পাৰি থাকে। ৰীমাই দেউতাকলৈ ভয় নকৰে, মুখে মুখে উত্তৰ দিয়ে। বিয়াৰ দিয়াৰ কথা ক'লে ৰীমাই কয়, তুমিয়ে পাতি লোৱা। তাই মনে মনে ভাবি আছে, দেউতাই মদ খাব নেৰালৈকে আমাক আৰু শান্তিয়ে নহ'ব। মদ নাখালে দেউতা বহুত ভাল, বুজি পায়। মদ খালেহে সকলো পাহৰি যায়। দেউতাক মদ খাব এৰালে সকলোৱে শান্তিত থাকিব পাৰিম। মই দোকানীকে মদ নিদিব বুলি কৈহে আহিমগৈ। পাছদিনা ৰাতিপুৱাই ৰীমাই দেউতাকক মন কৰি আছিল। দেউতাকে ৰাতিপুৱা শুই উঠি মুখ ধুইয়ে চিধা মদ খাবই যায়। ৰীমাইও দেউতাকৰ পাছে পাছে যায়। মদ খোৱাৰ অৱস্থাত পায়গৈ। তাই মদৰ গিলাচটো লৈ মদখিনি পেলাই দিয়ে আৰু দেউতাককো গালি দিয়ে। দোকানীকো কয়, আমাৰ দেউতাক আজিৰ পৰা মদ খাব নিদিব। ঘৰত কিমান অশান্তি কৰে আমিহে জানো। আজি ৱাৰ্ণিং দিছোঁ, নুশুনিলে পুলিচত দিম, কৈ দিছোঁ। দিনটো কাম কৰি অকল মদ খাব হয়হে, কিমান কষ্টত দিন কটাইছোঁ আমিহে জানো। মদ বিক্ৰী কৰি আপুনি হাওহে খাইছে জানে, ঘৈণীয়েকৰ হাও খাইছে, ল'ৰা ছোৱালী হাও খাইছে, মাকহঁতৰো হাও খাইছে। বেলেগ বস্তু বিক্ৰী কৰক, আশীৰ্বাদ পাব আৰু এদিন যেন দেখা নাপাওঁ। তেনেকৈ কৈ ৰীমাই ঘৰলৈ গুচি আহে। দেউতাকক দোকানীজনে মদ খাব আৰু নিদিলে। সন্ধিয়া দেউতাকে ঘৰত আহি ৰীমাক গালি পাৰেহি। ৰীমাই কয়, তোমাৰ ভালৰ বাবেহে কৈছোঁ, খালী পেটত মদ খালে কলিজা শেষ হ'ব। ৰাতিপুৱা খোৱা, দুপৰীয়া খোৱা, কাম শেষ কৰাৰ পাছত খোৱা। তোমাৰ কলিজাখন কলিজা হৈ থকা নাই। বেমাৰত পৰিলে কোনে চাব কোৱা? আৰু পইচা পাতি গোটাই থৈছানে? নহ'লে বেমাৰ হ'লে তেনেকৈয়ে পৰি থাকিব লাগিব। আমি ক'ৰ পৰা চাম?
দেউতাকে কয়, মোক জ্ঞান দিব নালাগে যা, মই মৰিলেও মৰিম, মোৰ কথা কোনেও চিন্তা কৰিব নালাগে। ৰীমা মাকে ভিতৰৰ পৰা চিঞৰে, ধেৰুৱা শাক যিমানেই সিজোৱা কেচেক কেচেক কৰিয়েই থাকে, নিসিজেই। অগৰুৱাক যিমানেই বুজোৱা সি অগৰুৱাই, বুজি নাপায়, লাভ নাই বুজাই। সেইবুলি পাছদিনা সীমাই বাক এজনীৰ লগত বায়েকৰ ঘৰত ফুৰিব বুলি যায়। বায়েকৰ ঘৰৰ ওচৰৰ